নাথাকানো ব'লা না ব'লা ক'ৰবাত ফুৰিবলৈ যাওঁ বহুত দিন হ'ল ক'লেকো যোৱা নাই দেখোন আমি আজি নাযাওঁ মাজনী মোৰ গাটো দেখোন কিবা ভাল লগা নাই গোটেই দিনটো দেখোন ঠিকেই আছিলে এতিয়ানো হঠাৎ কি হ'ল তোমাৰ হ'ব যোৱা মই ক'ৰবাত যোৱা কথা ক'লে তোমাৰ খালি গা বেয়া হয় ৰচোন মাজনী এই পটককৈ খংটো নকৰিবি আকৌ যাম নহয় ওলাই আজিয়ে যাওঁ ব'লা মই আৰু ৰখি থাকিব নোৱাৰোঁ আমাৰ দেখোন ইয়াতে মেলা বহিছে মেলা শেষেই হ'ব হ'ল মোৰ লগত চবেই তাত চাবলৈ গৈছে মই হ'লে আৰু ৰখিব নোৱাৰোঁ আজিয়ে যাম মানে আজিয়ে যাম কি হ'ল মাজনী ইমান হাল্লা কৰিছ যে এতিয়া মইহে হাল্লা কৰা হ'ল মানে আমাৰ ইয়াত বহা মেলাখন দেখোন শেষেই হ'বলৈ হ'ল মোৰ লগত চবেই গৈ আহিলে মই এতিয়া মাক যাবলৈ কোৱা কাৰণে মা বোলে গা বেয়া নেযায় এনেকৈ সদায় বাহানা উলিয়াই মায়ে হয় নেকি হেৰা তোমাৰ আকৌ হঠাৎ কি হ'ল নক'ব আজি কেইবাদিনো হ'ল গাটো দেখোন বেয়াই লাগি থাকে মোৰতোচোন কিবা বিষাই আছে হ'ব দিয়ক মাজনীয়ে যেতিয়া ইমানকৈ কৈছে যাওঁ ব'লক হয় নেকি হ'ব দিয়া তেনেহ'লে মই তোমাক কাইলৈকে ডক্টৰৰ ওচৰত লৈ যাম আৰু মাজনী তই ওলাই এতিয়া মেলালৈ যাব সঁচানে পাপা ইমান যে ভাল লাগিছে নহয় মেলালৈ আহি মোৰ লগৰ ৰিমিহঁতো যদি থাকিলেহেঁতেন ইমান যে ভাল লাগিলেহেঁতেন ন পাপা কিন্তু সেইবুলি তুমি অকলে ক'তো যাব নালাগে তাহাঁতৰ লগত ইমান ভিৰ ৰখা নাই জানো ক'ৰবাত হেৰাই যাবা মই কি সৰু ছোৱালী হৈ আছো নেকি হেৰাই যাবলৈ পাপা মই কিন্তু ইয়াৰ গেমবিলাক খেলিম দেই সেই যে ঘূৰণীয়া সেইটো চৰকি নে কি কয় মই কিন্তু তাত উঠিম নাই মাইনা সেইবিলাকত উঠিবলৈ নাই হঠাৎ যদি পৰি যাওঁ শ্লিপ খাই কি হ'ব কচোন কিয় শ্লিপ খাম চবেই উঠে ন তোমালোক যে কি নহয় কি যে ভাবি থাকা মই যাওঁ মই গৈ উঠি আহোঁ নহয় উঠিবা পাছত উঠিবা ৰ'বা আগে আমি খাবলৈ যাওঁচোন বোলা কি টেষ্টি খোৱা বস্তু আছে চকলেট আছে পাও ভাজি আছে বোলাচোন বোলা হ'ব ব'লা বাহ পাপা সৌতা চোৱাচোন ইমানবোৰ চকলেট আছে ইমান ডিজাইনৰ মই ঘৰত অকল কেডবেৰীহে খাই থাকোঁ হ'ব ব'লা তোমাক যিটোৱে লাগে তাকে কিনি দিম কি হ'ল মালা হঠাৎ কি হ'ল তোমাৰ কি হৈছে মা তুমি চকু মেলা নাই কিয় উঠাচোন উঠা পাপা মা কি হৈছে চকুটকু মেলা নাই কিয় পাপা কি হৈছে মা একো হোৱা নাই মা ঠিকে আছে ব'লা এতিয়া মাক হস্পিটেলত লৈ যাওঁ পাপা মা কি হৈছেনো মায়ে কিয় কথা কোৱা নাই পাপা মাজনী একো হোৱা নাই মাৰ ডক্টৰৰ ওচৰলৈ লৈ যাম নহয় চব ঠিক হ'ব তুমি যদি এতিয়া কন্দা কটা কৰি থাকা মা আৰুহে গা বেয়া কৰিব চব মোৰ কাৰণে হৈছে পাপা মায়ে গা বেয়া লাগি আছে বুলি কৈছিলে আহিব বিচৰা নাছিলে মেলালে মইহে মাক জোৰ কৰি লৈ আহিছো মা তুমি মোক ক্ষমা কৰি দিয়া মই আৰু কেতিয়াও তোমাক আমনি নকৰো মা ডক্টৰ চব ঠিকে আছেনে মোৰ ৱাইফৰ অৱস্থা এতিয়া কেনেকুৱা তেওঁ ভাল পাইছেনে মই মা ওচৰলৈ যাম আপোনালোকে কিয় মোক মাক চাবলৈ দিয়া নাই ভিতৰত সোমাবলৈ দিয়া নাই যাবলৈ দিয়ক না মোক মা ওচৰত যাব দিয়ক আই এম চ' চৰি মিষ্টাৰ গগৈ আপোনাৰ ৱাইফক আমি বহুত চেষ্টা কৰিও বচাব নোৱাৰিলোঁ হস্পিটেল আনোতেও বহুত লেট হৈ গ'ল তেওঁৰ প্ৰেছাৰ ষ্ট্ৰক হৈ ঢুকাল পাপা এইবিলাক সঁচা কথা নহয় মায়ে আমাৰ লগত এনেকুৱা কৰিব নোৱাৰে মায়ে আমাক এৰি থৈ ক'তো যাব নোৱাৰে মাৰ একো হোৱা নাই ব'লা মাক চাব যাওঁ মা ওচৰলৈ যাওঁ মা সঁচাকে একো নাই হোৱা মাজনী মাৰ একো হ'ব নোৱাৰে মা ঠিকে আছে ব'লা মাক চাব যাওঁ মাজনী মাজনী উঠা আকৌ এনেকে তুমি মন মাৰি থাকিলে মোৰ বেয়া লাগে নহয় যি হোৱাৰ হৈ গ'ল মই তোমাৰ কষ্ট বুজি পাইছোঁ কিন্তু তুমি যদি এতিয়া মন মাৰি থাকা কাৰো লগত যদি নিমিলা তুমি অসুস্থ হৈ পৰিবা ন দেউতা মায়েনো হঠাৎ কিয় বাৰু আমাক এনেকে এৰি থৈ গ'ল মোৰ দেখোন অকল মালেকে মনত পৰি থাকে আৰু একোচোন ভাল লাগি নাথাকে চোৱা মাজনী যি হ'ব লগা আছিল সেয়া হৈ গ'ল এতিয়া যদি তুমি এনেকে মন মাৰি থাকা কেনেকে হ'ব কোৱাচোন মাতো আৰু উভতি নাহে ন মোৰ লগত চবৰে মাক আছে মাকহঁতে তাহাঁতক ইমান ধুনীয়াকৈ স্কুললৈ উলিয়াই দিয়ে টিফিন বনাই দিয়ে গাৰ্জেন মিটিঙতো যায় আনিবলৈও যায় তাহাঁতৰ এটা লগো আছে মইহে একেবাৰে অকলশৰীয়া হৈ গ'লো চাওঁ মাজনী এইফালে ঘূৰাচোন মই তোমাৰ কাৰণে এজনী নতুন মা আনিম তুমি চাবা তোমাক একদম আগৰ নিচিনা মৰম কৰিব চাওঁ এইফালে ঘূৰাচোন এতিয়া তোমাৰ লগৰ ছোৱালীবিলাক আহি ৰখি আছে নহয় বাহিৰত যোৱা সিহঁতৰ লগত খেলি আহা কি পাপা তুমি সঁচাকৈ মোৰ কাৰণে এজনী নতুন মা আনিবা
মাজনী আনিম মই আকৌ নতুনকে বিয়া পাতিম। তোমাৰ সুখৰ কাৰণেই মই এইকণ কৰিম। তুমি আৰু অকলশৰীয়াকে কেতিয়াও থাকিব নালাগে। কি মজা কি মজা। মাজনী এয়াই তোমাৰ নতুন মা দেই। বাহ দেউতা কি মজা, ইমান ধুনীয়া মোৰ নতুন মাজনী। এতিয়াৰ পৰা আৰু মই কেতিয়াও অকলশৰে থাকিব নালাগে। চাওঁ ইমান মৰম লগা মোৰ সৰু ছোৱালীজনী। তুমি আৰু এতিয়াৰ পৰা একো চিন্তা কৰিব নালাগে দেই। ময়ে তোমাৰ মা হয় এতিয়াৰ পৰা, আৰু মই তোমাৰ চব কাম কৰি দিম, তুমি একো নাভাবিবা। মা তুমি ইমান চুইট আৰু ইমান ভাল। এতিয়াৰ পৰা আৰু মোৰ মনত কোনো ধৰণৰ কষ্ট নাই। এতিয়াৰ পৰা মোৰো এজনী মা হ'ল, মোৰ বান্ধৱী নিকিহঁতৰ নিচিনা। বাহ, মহাৰাণী দেখিছোঁ দিনক দিনে মূৰৰ ওপৰত উঠি গৈছ। কি হ'ল, দিনৰ দিনটোতো শুই মেলি টিভি চাই কটাওৱে, কাম বন কৰিবলৈ তোৰ কি কোনো ধান্দা নাই নেকি? মই হ'লে তোক বহি বহি খুৱাব নোৱাৰোঁ। মই তোৰ মাৰে নহয় বুজিছ। মোৰ লগত থাকিবলৈ হ'লে তই কাম কৰি খাব লাগিব, নহ'লে ফুটা কঢ়ি এটাও তোক খাবলৈ নিদিওঁ, মনত ৰাখিবি। মা তুমি এনেকে মোৰ লগত কিয় কথা কৈছা? মোক কিয় গালি পাৰিছা? তুমিতো এনেকুৱা নাছিলা। মোৰ দেউতাইতো তোমাক বহুত ভাল বুলি কৈহে আনিছিলে, কিন্তু তুমি দেখোন হঠাতে চেঞ্জ হৈ গ'লা। অ' মাই গড, কোন বদলি হৈছে হে? মই এনেকুৱাই হয়, কোনো বদলি হোৱা নাই। তোৰ দেউতাৰ আগত মই ভাল বনাৰ নাটকহে কৰি আছিলোঁ। তই শুনি ল এটা কথা, তই ইয়াত থাকিবলৈ হ'লে তই মোৰ কথামতে চলিব লাগিব আৰু ঘৰৰ সমস্ত কাম কৰিব লাগিব, বুজিছনে নাই? এনেই মই তোক পুহিব নোৱাৰোঁ নহয় বাপেৰৰ টকা দি। আৰু শুন, যদি তই এইবিলাক কথা তোৰ বাপেৰক ক, তেনেহ'লে কিন্তু তোক খুব পিটিম মই। আৰু তই যদি কেনেবাকৈ যদি তোৰ বাপেৰক যদি মোৰ এগেইনষ্টত শুনাবলৈ যাওঁ, মনত ৰাখিবি, বাপেৰক হতুৱাই তোক এইখন ঘৰৰ পৰা মই উলিয়াই দিম। মনত থাকিব ন কথাটো? মনত থাকিব মা, তুমি যি কোৱা মই চব কৰিম, কিন্তু তুমি মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা প্লিজ। মোৰ ভাগতে মোৰ নিজৰ বুলিবলৈ দেউতা বাহিৰে আৰু কোনো নাই। আইঅ' হ'ব, তোৰ সেই চেৱ ধৰিব নালাগে, যত জব ধং। আৰু যা এতিয়া কামত ধৰগে যা, আৰু চব কাম যাতে সময়মতে কৰ। আৰু ৰন্ধা বঢ়াটো কৰিব লাগিব। মই ৰান্ধিব নাজানো, আমুক কৰিব নাজানো, মই আমুক কৰা নাই বুলি ক'লে নহ'ব। সময়ত চাগে মই চব কাম ঠিক ঠাক পাওঁ, আৰু যদি নকৰ তেনেহ'লে গম পাবি ঝাৰুলৈ তোক কোবাম। মা তুমি যেনেকে কৈছিলা চব কামেই মই কৰিলোঁ। হ'ব, পিছে এইকেইটা কামকে কৰিবলৈ ইমান সময় লগালি যে, এনেকৈ হ'লে কেনেকৈ হ'ব? কালিৰ পৰা কিন্তু স্পীডত কৰিব লাগিব। আৰু ব'ল এতিয়া মোক ভাত দিবি। আৰু শুন, আজি তই খালি এটা চব্জিয়ে বনালি, কিন্তু কালিৰ পৰা এটা বনালে নহ'ব, 2-3টা বনাব লাগিব, বুজিছ? আৰু খৰখেদাকৈ কামবোৰ কৰিবি। আৰু এটা কথা, মই এতিয়া গৈ শুওঁগৈ, তই কাঁহী বাতিকেইটা ধুই থবি। এই নতুন মাজনী যে ইমান বেয়া, মোক ইমান কষ্ট দিয়ে। মোক আজিলৈকে মোৰ মায়ে একোৱে দেখোন কাম কৰিব দিয়া নাছিলে। মোক ইমানকৈ কাম কৰিব দিয়ে আৰু কথাও শুনাই, ইমান বেয়া। মোৰ মানো কিয় আমাক এৰি থৈ গুচি গ'লগে। আৰু মই দেউতাক যদি এতিয়া কওঁ এইবিলাক কথা, দেউতাই মনত কষ্ট পাব। আৰু দেউতাই যদি মোক বিশ্বাস নকৰে আৰু যদি মাহীমাৰ কথাত যদি মোক ঘৰৰ পৰা উলিয়াই দিয়ে, নাই মই কাকো নকওঁ। মই যেনেকেই মই সহ্য কৰি বাকীকেইটা দিন পাৰ কৰিব লাগিব। আগতে ইমান ভাগৰ লাগিছে নহয়, কাঁহী বাতিকেইটা ধুই পিনি মই অকণমান সময় ৰেষ্ট কৰোঁগৈ। হেৰা কি কৰি আছিলানো? আজি কিন্তু মোৰ অফিচৰ পৰা ঘূৰোতে অকণমান দেৰি হ'ল দেই। নক'ব আৰু, এইমাত্ৰ ঘৰৰ কাম বন কৰি অতাই মেলি আহিছোঁহে। ইমান ডাঙৰ ঘৰখনৰ কামো ওলাই নহয় বেছিকৈ। অকলে কৰি মই একদম ভাগৰুৱা হৈ গৈছোঁ দেই। তুমিনো অকলে কিয় কৰিব লাগে? মাজনী আছে নহয়, তাইকো দিবা আকৌ 1-2টা কাম কৰিবলৈ। তাই কিয় তোমাক সহায় কৰা নাই নেকি? নহয় অ', তাই শুই আছিলে, সেইকাৰণে মই তাইক আৰু নজগালোঁ। বেয়া লাগে নহয় এনেকৈ উঠাই দিবলৈ। কোৱা, এইটো আকৌ কেনেকুৱা কথা? ইমান দেৰিলৈকে তাই শুই আছে নে? ৰ'বা, মই এতিয়া তাইক মাতিছোঁ। মাজনী, মাজনী। পাপা তুমি আহিলা হ'বলা, কোৱা কিয় মাতিছিলা? এইবিলাক কি শুনিছোঁ মাজনী? এইবিলাক কেনেকুৱা কথা আকৌ? ইমান দেৰিলৈকে তুমি শুই আছা, আৰু তোমাৰ নতুন মাক ইমান চব কাম বন ঘৰত অকলে কৰি আছে, তুমি কি একো সহায় কৰিব পৰা নাই নেকি? দেউতা, মইনো ক'ত বাৰু শুই বহি কটাইছোঁ? মই দেখোন চব কামেই কৰিছোঁ ঘৰৰ। তোমাক নতুন মায়ে মিছা কথা কৈছে। এইবিলাক কেনেকুৱা ব্যৱহাৰ মাজনী? আৰু ইমান সাহস বাঢ়িছেনে তোমাৰ দিনে দিনে? তুমি একো কাম কৰাই নাই, আকৌ নতুন মাৰ বিৰুদ্ধে তুমি মিছা কথা ক'বলৈ আহিছা। তুমি মিছা কথা ক'বলৈ কেতিয়াৰ পৰা শিকিলা? এটা মই সঁচাকে মিছা মতা নাই। তুমি মোক কিয় বিশ্বাস কৰা নাই? মই সঁচাকে নাই কোৱা। চুপ, একদম চুপ থাকা, আৰু মুখে মুখে তৰ্ক নকৰিবা, আৰু যোৱা এতিয়া পঢ়াত বহাগে। কি হ'ল মাজনী? মই তোক কৈছিলোঁ নহয় মোৰ এগেইনষ্টত বাপেৰক কমপ্লেইন নিদিবি বুলি। কি হ'ল কমপ্লেইনটো দি আজি? তোৰ বাপেৰে তোক বিশ্বাস কৰিলে জানো? নকৰিলে ন? 1 ছেকেণ্ড, আৰু এটা কথা,
তই যে আজি মোৰ এগেইনষ্টত বাপেৰক কমপ্লেইন দিছিলি, তোৰ ইমান সাহস কেনেকৈ হ'ল হে? ৰহ, তোক মজা দেখাই আছোঁ। মা মোক আৰু নেমাৰিবা, মই আৰু দেউতাক একো নকওঁ, প্লিজ এৰি দিয়া, মোক এৰি দিয়া। ঠিক আছে, আজি তোক মই এৰি দিছোঁ বাৰু, কিন্তু নেক্সট টাইম তই যদি বাপেৰক কমপ্লেইন দিয় নহয়, চাবি তোক কি কৰিম। পিটি পিটি তোৰ পিঠিৰ ছাল বখলিয়াই দিম, তেতিয়া কিন্তু মৰা মাৰক মনত পেলাইও তত নাপাবি। আৰু যা এতিয়া, ইয়াত বহি চকু পানী উলিয়াই থাকিলে নহয়, যিমান কাম আছে চব গৈ শেষ কৰগে। দিনটো কাম কৰি কৰি মোৰ ভাগৰ লাগি গৈছে একদম। ইমান যে গা বিষাইছে। মোৰ মা থাকোঁতে দেখোন মোক একোৱে কাম কৰিব দিয়া নাছিলে, আৰু মোৰ দেউতাও দেখোন মোক ইমান মৰম কৰিছিলে, কাম কৰিব নিদিছিলে। কিন্তু নতুন মা অহাৰ পিছত দেউতাও দেখোন সলনি হৈ গৈছে। মই যদি অকল গোটেই ঘৰৰ কামকে কৰি থাকোঁ, তেনেহ'লে মইনো পঢ়া শুনা কেতিয়া কৰিম? নতুন মায়ে দেখোন মোক স্কুললৈও যাবলৈ নিদিয়ে। আজি অফিচ সোনকালে শেষ হ'ল, ভালেই হ'ল। এতিয়া মই মানুহজনীৰ লগত অকণমান টাইম কটাব পাৰিম। আৰু ইফালে মাজনী, তাইকোতো সময় দিব পৰা নাই নতুন মাকজনীক অনাৰ পিছৰ পৰা। ভালেই হ'ল আজি সোনকালে ছুটি হ'ল। এতিয়া মাক জীয়েক দুইজনীৰ লগত অলপ ওলাই যাব পাৰিম গধূলিলৈ। ঘৰ দুপৰীয়াখন কোন আহিছে জানো পাই, ইমানকে কলিং বেলটো বজাই আছে। যাওঁ দুৱাৰখন খুলি দিওঁগে, নতুন মা চাগে শুয়ে আছে। দেউতা তুমিহে নেকি? ইমান সোনকালে আহিলা যে আজি? আজি সোনকালে অফিচ শেষ হ'ল। পিছে তোৰ নতুন মা ক'ত? আছে চাগে, তুমি যোৱাচোন, তুমিয়ে চাই লোৱা। নাই নাই, মই কিয় কাম কৰিম? সতিনীৰ জীয়েকজনীক কি মই এনেই বহাই বহাই খুৱাম নেকি? তাইক চব কাম কৰিবলৈ এফালৰ পৰা লগাই দিছোঁ, বুজিছেনে নাই? নাই, মানুহজনক কেনেবাকৈ মেনেজ কৰি লৈছোঁ আৰু। তাইক যে মই এইবিলাক কৰাই আছোঁ, তেওঁ সেইবোৰ একোকে গম নাপায়। মই দিছোঁ নহয় ড'জ তাইক কমপ্লেইন দিবলৈ চান্সেই নাপাব আৰু। তাকে আৰু বিনা পইচাতে একদম কাম কৰা ছোৱালী এজনী পাই গৈছোঁ আৰু। নাই, ঠিকছে কাম কৰাব লাগিব। সতিনীৰ জীয়েক হয়, এনেই আৰু মোৰ মানুহটো পইচা খৰচ কৰিম নেকি তাইৰ ওপৰত? কাম কৰি চব সুচল কৰিব লাগিব। বাহ সঞ্জনা, বাহ, চমৎকাৰ একদম। আপুনি হঠাৎ যে অফিচত নাছিলে জানো? গৈছিলোঁ, মই অফিচলৈ গৈছিলোঁ, কিন্তু অফিচ সোনকালে ছুটি হোৱাৰ বাবে ঘৰলৈ আহিলোঁ। সেইবাবে আজি চোৰটো হাতে নাতে ধৰা পেলালোঁ। তোমাৰ লাজ লগা নাই? তুমি এই সৰু ছোৱালীজনীক দি সকলোবিলাক কাম কৰোৱা, আৰু তাৰপিছতো তুমি মিছা মাত মাতা। মাক নোহোৱা ছোৱালীজনীৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিবলৈ তোমাক কোনে অধিকাৰ দিলে? মই তোমাক এইখন ঘৰত কেৱল মোৰ দ্বিতীয় পত্নী কৰি অনা নাছিলোঁ, মোৰ ছোৱালীজনীৰ মাক হিচাপেও আনিছিলোঁ। কিন্তু তুমি তাৰ মূল্যই বুজি নাপালা। না তুমি মাক হিচাপে নিজৰ দায়িত্ব পালন কৰিলা, না পত্নী হিচাপে। এতিয়াৰ পৰা তোমাক আৰু মোৰ কোনো ধৰণৰ প্ৰয়োজন নাই। সাজু থাকা, মই তোমাক ত্যাগ কৰিলোঁ আজিৰ পৰা। আচলতে তোমাৰ দৰে মহিলাসকল কেৱল মাকৰ নামতেই নহয়, সমগ্ৰ নাৰী জাতিটোৰ বাবেই কলংক।